কেতিয়াবাই উঠিলি নেকি? হৰি কেতিয়াবাই উঠিলোঁ। এইডোখৰতে বহি বহি আমনি লাগি গৈছেগে। তহঁতিও ইমান দেৰিলৈকে শুই থাকিব পাৰনে? মা, আমি সদায় উঠা টাইম এইটোৱেই। ইমান সোনকালেনো উঠি কি কৰিবি? জানো পাই তহঁতি কেনেকৈ শুই থাকিব পাৰ। আমি হ'লে এইফালে সূৰ্য উদয় হয় আৰু আমি সিফালে শুৱা পাতি আৰু। চহৰৰ পৰিৱেশ এনেকুৱাই আৰু মা। দেৰিকৈ শুই দেৰিকৈ উঠা। এই বোৱাৰী আৰু চিনটো উঠাই নাই হ'বলা। নাই উঠা মা, সিহঁতৰ উঠিবলৈ অলপ সময় আছে। সদায় মতা মানুহজন উঠাৰ আগতে মাইকীজনীয়ে শুৱা পাতি এৰিব লাগে, ঘৰ দুৱাৰ চাফা কৰিব লাগে, নিজে গা পা ধুব লাগে, ধূপ ধূনা লগাব লাগে। তহঁতৰ চহৰতনো কিনো নিয়ম পায়? মানুহজনী শুই থাকিব, মতা মানুহটো উঠি পেলাই গোটেই ঘৰৰ কাম কৰিব লাগিব। হা, এইবিলাকনো কি নিয়ম? চহৰ নগৰৰ নিয়ম এনেকুৱাই মা। সদায় এনেকৈ চলি আছে আৰু এনেকৈ চলি যাব লাগিব। চিন্তু, তই উঠিলি? আইতা, তুমি বহুত সোনকালে উঠিলা নেকি? সোনকালেই উঠিলোঁ। সূৰ্য উদয় হওঁতেই আমি শুৱা পাতি এৰোৱেই। এতিয়া খোজকাঢ়িবলৈ গ'লানে নাই আইতা? এতিয়া যাওঁ ব'লা। চিন্তু, এতিয়া জানো মানুহ খোজকাঢ়িবলৈ যায়? বেলি দেখোন মূৰৰ ওপৰতে পালেহি। মানুহ খোজকাঢ়িবলৈ গ'লে ৰাতিপুৱাও নোপোৱা অৱস্থাতে ওলাব লাগে। আইতা, তুমি যে কি কথাবিলাক কৈছা নহয়। এইখন তোমাৰ গাঁও বুলি ভাবিছা নেকি? এইখন চহৰ। ইয়াত মানুহ এতিয়া খোজকাঢ়িবলৈ ওলাইছেহে। মা, তই যেতিয়া ইমান সোনকালে উঠিছিলি, তই দেখোন খোজকাঢ়িবলৈকে যাব পাৰিলিহেঁতেন, ইয়াত এনেকৈ বহি থকাতকৈ। অকণমান খোজকাঢ়িবলৈ যাওঁ বুলি ভাবিছিলোঁ। আকৌ গেটখনত তলাটো মাৰি থৈছ নহয়। মইনো চাবি ক'ত বিচাৰি পাম? আইতা, আমি কাইলৈৰ পৰা খোজকাঢ়িবলৈ যাম। তুমি সোনকালে সাৰ পাবা নহয়, মোকো উঠাই দিবা দেই। চিন্তু, তই এতিয়া পঢ়াৰ টেবুললৈ যা, মই তোক তাতে চাহ দিমগৈ যা। হ'ব দেউতা। তই যে চাহ বনাবগৈ লাগে, বোৱাৰীকনো কিয় শুৱাই থৈছ? তাইক উঠাই নিদিয়গৈ কিয়? মা, মই উৰ্মিলাক উঠাইছোগে। তই গা পাতো ধুই আজৰি হৈ লগে যা। উৰ্মিলা, উৰ্মিলা, তোমাৰ উঠিব হোৱাই নাই নেকি? হেৰা, কিয় উঠাইছানো মোক? মোৰ এতিয়া উঠিব সময় হৈছে নেকি কিবা? সময় নহ'লেও উঠা। মা কেতিয়াবাই উঠিলে। তুমি শুই আছা আৰু মা উঠিলে। মায়ে বাৰু মনত কি ভাবিছে? মায়ে মনত কি ভাবিছে মানে? তুমি দেখোন জানাই মই দেৰিকৈ উঠো বুলি। সকলোখিনি জানিও তুমি আকৌ মোক কিয় প্ৰশ্ন কৰিছা? তোমাক প্ৰশ্ন কৰা নাই উৰ্মিলা। আন দিনা কথাটো বেলেগ। এতিয়া যেতিয়া মা ঘৰত আছেহি, তুমিতো সোনকালে উঠিবই লাগিব। মানে তুমি কি ক'ব বিচাৰিছা? মা এইখন ঘৰলৈ অহাৰ কাৰণে মোৰ অভ্যাস মই সলনি কৰি দিম? ভুল বুজিছা। আৰু মা আহিলেও নাহিলেও ইমান দেৰিলৈকে মানুহ শুই নাথাকে নহয়। আৰে, আজি তুমি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা যে? মইতো আনদিনাও দেৰিলৈকে শুই থাকোঁ। তুমিতো মোক তেতিয়া একো নকোৱা। এতিয়া তাৰমানে সেই বুঢ়ীজনী অহাৰ পৰা তোমাৰ মনটো সলনি হৈছে? উৰ্মিলা, অলপ চাই চিতি কথা ক'বা। তুমি মাক বুঢ়ী বুলি ক'বলৈ ক'ত সাহস কৰিছা? আচ্ছা, মই ঠিকেই বুজিছোঁ। কালি আহি বুঢ়ীজনী আমাৰ ঘৰত সোমাইছিলে ইয়ে? তোমাক মানে মোৰ বিষয়ে বেয়াকৈ লগালেই? উৰ্মিলা, মোৰ মাক বাৰে বাৰে বুঢ়ী বুলি কৈ নাথাকিবা। মই যদি তোমাৰ মাক বুঢ়ী বুলি কওঁ, তোমাৰ মনত কেনেকুৱা লাগিব? ঠিক আছে, বুঢ়ী বুলি নকওঁ। কিন্তু মা যদি এইখন ঘৰত সদায় থাকিবলৈ হয়, মই এইখন ঘৰত নাথাকোঁ। মোক চহৰৰ কোনোবাখিনিত এটা ফ্লেট কিনি দিয়া। কি কৈছা তুমি? ফ্লেট কিনি দিব লাগে তোমাক? ইয়াত আকৌ চক খাবলৈকে কি কথা হ'ল? যদি তুমি তোমাৰ মাৰ লগত থাকিব বিচাৰিছা, মোক এটা ফ্লেট কিনি দিয়া। হেৰা, তোমাৰ এই ৰাতিপুৱাই পাই বেনুৰ ৱাৰডাল ছিগিল নেকি বাৰু? মই এই ইমান সৰু চাকৰিটোৱে তোমাক ফ্লেটটো ক'ৰ পৰা কিনি দিব লাগে? এই ৰুমৰ ভাড়া দিয়াৰ পৰা ঘৰখন চলোৱালৈকে এই চাকৰিটো দৰমহাৰে যেনে তেনে হয়হে। মই ইমান টকা ক'ৰ পৰা আনিম? কিয়? তোমাৰ সেই গাঁৱৰ মাটিখিনি কি কৰিবলৈ থৈছা? সেইখিনি বেছি দিলেচোন এটা ফ্লেট কিনিব পৰা পইচা হ'ব। তোমাৰ ধান্দা মই এতিয়া বুজিব পাৰিছোঁ। তোমাৰ মানে চকু সেই গাঁৱৰ মাটিখিনিত। মইনো কি বেয়া কথাটো কৈছোঁ? মই কথাটোহে কৈছোঁ মাৰ লগত নাথাকোঁ বুলি। ফ্লেটটো কিনাৰ পিছততো গোটেইখিনি তাতে থাকিবগৈ লাগিব। আৰু মা যেতিয়া আমাৰ লগত থাকিবই, সেই গাঁৱত মাটি বাৰীখিনি থৈ পেলাইনো কি লাভ? সেইখিনি বেছি দিয়াই ভাল। শুনা উৰ্মিলা, তুমি সপোনতো নাভাবিবা যে মই গাঁৱৰ মাটি বাৰীখিনি বিকিব পাৰিম। আজো ককাৰ দিনৰ পৰা মাটিখিনি তেনেকৈ পৰি আছে। আৰু যদি মই এতিয়া হঠাতে মাটিখিনি বেছি দিওঁ, মই মাৰ মনত কষ্টহে দিয়া হ'ব। ঠিক আছে, মাক তুমি ক'ব নালাগে। মাক কথাটো ময়ে ক'ম। তুমি ক'লেহে মায়ে মনত কষ্ট পাব।
এইজনী কোনোবাই কিবা লগাইছে নি বাৰু এই এনেকুৱাখন কৰিছে যে এই ৰুমৰ ভিতৰত সোমাই থাকি থাকি কিবা আমনিহে লগা হৈছে। মাতলে বোললেও মানুহ এটা নাই। এই সকলো নিজৰ কামতে লাগি থাকে। গাঁৱৰ ঘৰতেই ভাল। এই মন গ'লে বিজয় ঘৰ পালোগৈ, এই মন গ'লে সেই কণপোনা ঘৰত সোমালোঁ। এনেকৈয়ে দিনটো পাৰ হয়। ইয়াত দেখোন মাতলে বোললেও মানুহ এটা নাই। এই কেনেকৈনো মানুহখিনি ঘৰৰ ভিতৰতে সোমাই থাকিব পাৰে নাজানো আৰু দেই। ইফালে ইয়াৰ ৰাস্তালৈ ওলাব নোৱাৰি। গাড়ী মটৰ, গাঁৱতেই শান্তি। হৰিক ক'বহে লাগিব কালিলৈ পৰহিলৈ মোক এই গাঁৱৰ ঘৰতে থৈ আহকগৈ। মা, অকলে অকলেনো কি কথা পাতি আছে? বোৱাৰী, তই উঠিলি হপায়। অকলে অকলেই কথা পাতিব লাগিব। ইয়াতনো কথা পাতিবলৈ ক'ত আকৌ মানুহ এটা লগ পাবি। মই এতিয়া আপোনাৰ লগত পাতিম নহয় কথা। আপোনাৰ লগত মোৰ গুৰুত্বপূৰ্ণ কথা এটা পাতিবলগীয়া আছে। কচোন শুনো, কিনো গুৰুত্বপূৰ্ণ কথা আছে? মা, আমি থকা এই ঘৰটো নিজৰ নহয় নহয়, আমি ভাড়াতহে লৈ আছোঁ। ঘৰটো কিমান সৰু চাওকচোন। থাকিবলৈকে ভাল নালাগে। সেইটো কাৰণে ভাবিছোঁ চহৰৰ কোনোবাখিনিত নিজৰ ববীয়াকৈ ফ্লেট এটা কিনো। বোৱাৰী, যি ভাবিছ ভালেই ভাবিছ। চিন্তিও লাহে লাহে ডাঙৰ হৈ আহিছে। সিনো এনেকুৱা ঘৰত থাকি ক'ত ভাল পাব। তাকে ভাল ঘৰ এটা চাই কিনি ল। তাকেহে মা, তেনেকুৱা ভাল ঘৰ এটা কিনিবলৈ বহুত লাখ টকাৰ প্ৰয়োজন হ'ব। এজনক সেই চাকৰিটোৱে ঘৰখনৰ ভাড়া দিয়াৰ লগতে মাহেকটো চলিবলৈ হয়হে। তাকে ভাবিছোঁ গাঁৱত থকা মাটিখিনি বেচি পেলাই ঘৰ এটা কিনো। গাঁৱৰ মাটি সেইখিনি মই বেচিবলৈ দিব নোৱাৰোঁ নহয় বোৱাৰী। এইখিনি আমাৰ পূৰ্বপুৰুষৰে সম্পত্তি। এইখিনি বেচি দিলে আমাৰ গাঁৱত অস্তিত্বই নাইকিয়া হ'ব। মই সেইখিনি বেচিবলৈ দি পাপ অৰ্জন কৰিব নোৱাৰোঁ বোৱাৰী। কিয় নোৱাৰে হা? সেই মাটিখিনি বেচিব কিয় নোৱাৰে? সেই মাটিখিনি এনেকুৱা কি আছে যে আপোনাৰ ল'ৰাক ক'লেও ল'ৰাই তেনেকৈ কয়? আপোনাক এতিয়া ক'লেও আপুনি এনেকৈ কৈছে। আপুনি কি আপোনাৰ ল'ৰাৰ ভাল হোৱাটো কেতিয়াও নিবিচাৰে নেকি? বিচাৰোঁ। কিয় নিবিচাৰোঁনো? মই তহঁতৰ সদায় ভাল হোৱাটোৱে বিচাৰোঁ। আমাৰ যদি ভাল হোৱাটোৱে বিচাৰে তেনেহ'লে সোনকালে মাটিখিনি বেচা যোজাৰ চলাওক। আৰু যদি মাটি বেচিব নোৱাৰে নহয় তেতিয়াহ'লে আমাৰ লগতে থাকিব নোৱাৰে। এইটো মোৰ সেই সিদ্ধান্ত। হে ভগৱান, তুমি মোক মনত কিয় আঘাত দিছা? এখেত ঢুকুৱাৰে পৰা কম কষ্ট কৰি ল'ৰা ছোৱালীহালক ডাঙৰ দীঘল কৰিলোঁ নে? ভাবিছিলোঁ জীৱনৰ অন্তিম দিনকেইটা ছোৱালী বোৱাৰী ল'ৰাৰ লগতে ভালে কুশলে কটাম। এতিয়া তুমি মোক মনত আঘাতহে দিছা প্ৰভু। তুমি যেতিয়া আঘাত দিছা, তুমি এই বিপদৰ পৰা উদ্ধাৰ কৰা। বোৱাৰীৰ মনত কি সোমাইছে ঠিক নাই। তাইৰ মনটো সৎ কৰি দিয়া প্ৰভু। মা, তই এনেকৈ মনটো কিয় মাৰি আছ? এইটো উৰ্মিলাই কিবা ক'লে নেকি? কচোন মা। হৰি, বোৱাৰীয়ে গাঁৱৰ মাটিখিনি বেচাৰ কথা কৈছে। তয়ে কচোন, সেইখিনি জানো মাটি বেচাৰ সম্ভৱ? পূৰ্বপুৰুষৰ পৰা তোৰ দেউতাৰলৈকে এই মাটিখিনিতে জীৱন নিৰ্বাহ কৰিলে। এতিয়া বাৰু হঠাতে মাটিখিনি কেনেকৈ বেচি দিওঁ? মা, উৰ্মিলাই মোকো সেইটো কথা কৈ আছিল। মই তাইক খং কৰিলত তোক আহি কৈছেহি। তাই ক'লে বুলি মাটিখিনি বেচোঁ বুলি ক'লে বেচি দিব নোৱাৰোঁ নহয়। তাইকনো এতিয়া কেনেকৈ বুজাবি? তাই দেখোন মাটিখিনি সোনকালে বেচা যা যোগাৰ চলাবলৈ কৈছে। তাইক টকাৰ প্ৰয়োজনেই। হ'লেও মা, অকল আমি উৰ্মিলাৰ কথা শুনিলেই নহয় নহয়। আমাৰোতো সিদ্ধান্ত বুলি কথা এটা আছে। আৰু অকল মাটিখিনিত মোৰে অধিকাৰ নাই নহয়, জোনৰো সমান অধিকাৰ আছে। মাটিখিনি বেচোঁ বুলি ক'লে জোনৰো সিদ্ধান্ত ল'ব লাগিব। ময়ো তাকেই ভাবিছোঁ হৰি। জোনকো এবাৰ নহ'লে মাতি পঠিয়া। তাই আহি বৌয়েকক বুজাই মেলি চাওক। যদি বুজি পাই ভালেই। নাপালে আৰু মাটিখিনি বেচাৰ সিদ্ধান্তকে ল'বি। আৰু ময়ো কালিলৈ পৰহিলৈ ঘৰলৈ যাওঁগৈ। মই তহঁতৰ লগত থাকিলে তহঁতৰ অশান্তিহে হ'ব। নাই মা, তই এনেকৈ যাওঁ বুলি ক'লে যাবগৈ নোৱাৰ নহয়। তই কম কষ্ট কৰি জোনকে মোকে ডাঙৰ দীঘল কৰিলি নে? এই উৰ্মিলাইনো সেইখিনি কথা কি জানে?
তাইও এটা নিজৰ সন্তান তুলিছে নহয়। এদিন যেতিয়া তাইৰ সন্তানে তেনেকুৱা কৰিব, সেইদিনা তাই নিজে নিজে চব বুজি পাব। সেইদিনাহে অনুভৱ কৰিব মাকৰ মমতা। মাক পুতেকনো ইমানকৈ কি আলোচনা কৰিছে? মাটি বেচাৰ সিদ্ধান্ত কি ল'লে মোক সোনকালে জনাওক। মই সোনকালে মাটিখিনি বেচি ঘৰটো কিনিব লাগে। হেৰা, মাটিখিনি বেচো বুলি ক'লে বেচিব নোৱাৰোঁ নহয়। সেই মাটিখিনিত অকল মোৰে অধিকাৰ নাই, মোৰ ভণ্টিৰো সমানে অধিকাৰ আছে। তাইক আজি মাতি পঠিয়াম। তাই আহিলেহে কথাখিনি আলোচনা কৰিম। যি কৰে সোনকালে কৰা। তাকে নকৰিলে মা আমাৰ লগত থাকিব নোৱাৰে, কিন্তু মই কৈ থলো। মা, তই ইয়াতে বহি আছ? অৰ্জুন, তই আহিলি? মা, মোক ইমান লৰালৰিকৈ মাতি পঠালে যে? দাদাৰ ঘৰত কিবা হৈছে নেকি? হওঁতেতো ডাঙৰ কথা এটাই হৈছে। প্ৰথমে তই বহি লৈছো না। কিনো ডাঙৰ কথা হৈছে কচোন ক? মোৰ কিন্তু চিন্তাহে হৈছে। মই অহাৰে দিনাৰ পৰা তোৰ বৌয়েৰে উৎপাত লগাই আছে। গাঁৱৰ মাটিখিনি বেছি ঘৰ এটা কিনে হেনো ইয়াতে। তাকে মইহে বোলো হৰিক ক'লো, জোনকো মাত, তহঁত দুইটাই মিলি কি সিদ্ধান্ত কৰ সোনকালে কৰ। ভণ্টি আহিলি? আহোঁতেনে একো অসুবিধা হোৱা নাই নহয় তোৰ? নাই হোৱা দাদা। তই লৰালৰিকৈ মতাৰ কাৰণেহে মনত ভয় এটা হৈ আহিছিল। পিছে মই মাৰ পৰা সকলো কথা গম পালোৱেই। ভণ্টি পালাহি? নবৌ পালোহি। তোমাক লৰালৰিকৈ মতাই অনাৰ কথাটো গম পাইছে নহয় ভণ্টি? দাদাই মানে গাঁৱৰ মাটিখন বেচো বুলি ভাবিছে। সেইটো কাৰণে তোমাৰো সিদ্ধান্ত এটা লাগে বুলি তোমাক মতাই পঠিয়াইছে। দাদা, তই ইমান সলনি কেতিয়াৰ পৰা হলি? হেৰা, তুমি এতিয়া কিয় মিছা মাতিছা? মই কেতিয়া ক'লো মাটিকণ বেচো বুলি? তুমিহে উৎপাত লগাই আছা। বৌ, সেই গাঁৱৰ মাটিখিনিনো কিয় বেচিব লাগে? সেই দেউতাই ইমান কষ্ট কৰি সেই সম্পত্তিখিনি গোটাই থৈ গৈছে। আমি তাক ভালকৈ চোৱা চিতাহে কৰিব লাগে। আকৌনো বেচাৰ কথা কিয় ভাবিছা? ভণ্টি, তুমি দেখোন সকলোখিনি কথা জানাই, জানি আকৌ সুধিছা যে? এই ঘৰটো আমি ভাড়াত আছোঁ, আৰু এই ঘৰটো সৰু। এই ঘৰটোত থাকি ভাল নালাগে। সেইটো কাৰণে ভাবিছোঁ মাটিখিনি বেচি এটা ডাঙৰ ঘৰ লওঁ। বোৱাৰী, ৰ'বা, কাজিয়া নকৰিবা। মাটিকণ বেচা যদি বেচি দিয়া, কিন্তু সেই ঘৰটোৰ লগতে ঘৰৰ মাটিকণ বেচিব নালাগে। মই মোৰ শেষৰ দিনকেইটা মই সেই ঘৰটোতেই থাকি কটাম বুলি ভাবিছোঁ। য'ত শান্তি নাই, য'ত মানুহৰ কথা পাতিবলৈ সময় নাই, তাত থাকিনো লাভ কি? এই গাঁৱৰ ঘৰতেই শান্তি। তাতে মৰিবলৈ পালে মোৰ জীয়টোৱে সদগতি পাব। মা, তইনো অমংগলীয়া কথাবিলাক কিয় কৈছ বাৰু? আমি জানো তোক অকলে এৰি দিব পাৰোঁ? হৰি, তই মোক বাধা নকৰিবি বোপাই। বোৱাৰীয়ে যদি ভাবিছে আমাতকৈ প্ৰয়োজন ঘৰটোৰহে বেছি, তেনেহ'লে বোৱাৰীৰ কথাটোৱেই মান। বেছি দে গাঁৱৰ মাটিখিনি। সেই মাটিখিনিৰ কাৰণে তহঁতৰ পৰিয়ালটোৰ মাজত অশান্তিৰ সৃষ্টি হ'ব নালাগে। মই সেইটোৱে কামনা কৰোঁ। বৌ, তুমি এটা কথা ভাবি চোৱাচোন। তুমি যেনিবা ডাঙৰ ঘৰ এটা কিনিলাই, তাত ধুনীয়াকৈ সজাই পৰাই তুলিলা, কিন্তু যদি আমাৰ মানুহকেইটাৰ মনৰ মাজতেই মিল নাথাকে, তুমি জানো সেই ঘৰটোত থাকি শান্তি পাবা? তোৰনো বৈৰক বুজাই লাভ কি ভণ্টি? বৈৰে মনত যিটো ভাবিব সেইটো কৰিবই। বৈৰক সম্পৰ্ক নালাগে নহয়, ঐশ্বৰ্য সম্পত্তি হ'লেই হ'ব। মোক আৰু লাজ নিদিবা। মই আনৰ কথা শুনিহে এনেকৈ লোভীয়া হৈ পৰিছিলোঁ। আনৰ কথা কিয় শুনিব লাগেনো? সদায় নিজৰ পৰিয়াল, নিজৰ সম্পৰ্কটোৰ কথা চিন্তা কৰিব লাগে। বহুতে বহুত বুদ্ধি দিব, সেই বুলি যদি চবতে তুমি মুখ মেলা, পিছত তোমাৰেই সমস্যা হ'ব। শুনা নবৌ, চিন্তু যেতিয়া লাহে লাহে ডাঙৰ হ'ব, সি বিয়াৰ উপযুক্ত হ'ব। বিয়া পাতি যেতিয়া পত্নীৰ কথা শুনি তোমাক মনত আঘাত দিব, তেতিয়া তোমাৰ কেনেকুৱা অনুভৱ হ'ব কোৱাচোন? মই বুজি পাইছোঁ ভণ্টি, মই এতিয়া সকলো অনুভৱেই কৰিছোঁ। তোমালোকে মোক ক্ষমা কৰি দিয়া। ক্ষমা আমাক নহয়, ক্ষমা তুমি মাক বিচৰা। মা, আপুনি মোক ক্ষমা কৰি দিয়ক। মই আপোনাক বহুত তিৰস্কাৰ কৰিলোঁ। মই সম্পত্তিৰ লোভত আপোনাক নক'বলগীয়া কথা ক'লোঁ। আপুনি মোক ক্ষমা কৰি দিয়ক মা। বোৱাৰী, মই তোমাক আগলৈকে এটা কথাই কওঁ। এই ঐশ্বৰ্য সম্পত্তি, এইবিলাক একোটা একোটা মায়াজাল। এইবিলাক আহি থাকিব, গৈ থাকিব, কিন্তু মধুৰ সম্পৰ্ক এটা জীৱনত এবাৰহে পাবা। সেইকাৰণে যিকেইটা দিন জীয়াই থকা, এই সম্পৰ্কবিলাকৰ মাজতে হাঁহি ফূৰ্তিৰে পাৰ কৰা। মা, মই আজি সকলোখিনি বুজি পাইছোঁ।
মই আৰু জীৱনত এনেকুৱা ভুল কেতিয়াও নকৰোঁ। তুমি যে ভুলখিনি বুজি পাইছা এয়াই বহুত। যোৱা এতিয়া দুখ কৰি থাকিব নালাগে। ধুনীয়াকৈ চাহ কৰা গৈ সকলোৱে মিলি জুলি খাওঁ।